हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आशा करो সকলে ভালে আছে। আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি মানে পুৱাই মানে ঘৰৰ পৰা ওলাই গা পা ধুই ওলাই আহিলোঁ আৰু এটা ষ্টৰত যাম আজি মানে মোৰ মামাৰ লগত যাম। মামাই কিবা কিবি কিনিব আৰু সেই ষ্টৰত এটা ফেমিলিৰ কাৰণে সকলোবিলাক বস্তু আপোনালোকে পাব। চ' সেইটো আজি আপোনালোকক দেখাম কি কি বস্তু তাত পোৱা যায়। চ' ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফাইনালি আমি ফেমিলি কেয়াৰখন পাই গ'লোঁ। এতিয়া ভিতৰত ইয়াত আপোনালোকে বহুত ধৰণৰ বস্তু পাব। মামাই গেটখন গুচাই দিলে আৰু এইটোৱে হৈছে ফেমিলি ষ্ট'ৰ, ফেমিলি কেয়াৰ। আৰু ইয়াত আপোনালোকে কি নাপায় সকলো ধৰণৰ বস্তু ইয়াত আপোনালোকে পাব। চাওক ইয়াত লেডিজ বেগ, জেন্টছ বেগ, সৰু কাইটছৰ বেগ, সকলোবিলাক বেগ ইয়াত পাব। আৰু ইয়াত বিভিন্ন ধৰণৰ বস্তু এটা ফেমিলিৰ দৈনন্দিন জীৱনত যিমানবিলাক বস্তু আপোনাৰ প্ৰয়োজনীয় সকলোবিলাক বস্তু ইয়াত পাব। চ' এইটোত মই দেখিছোঁ ভালদৰে দেখিছোঁ মানে ইয়াত কি পোৱা নাযায় সকলোবিলাক বস্তু আমি ইয়াত পাওঁ। চ' চাওক এইফালে চাওক কিমান ধুনীয়াকৈ মানে সজাই ৰাখিছে। এনেকুৱা এটা সপোন আছে মই এদিন এনেকুৱা এটা দোকান দিবলৈ বহুত সপোন ইচ্ছা কৰোঁ। সৰু এটা যিহেতু দোকান কৰি আছোঁ। চ' এইফালে চাওক কিমান ধুনীয়া ধুনীয়া ফুল। এইবিলাক আপোনালোকে একচুৱেলি ঘৰত মানে ঘৰৰ সন্মুখতে মানে ৰাখিব পাৰে বহুত ধুনীয়াকৈ। ময়ো অলপ ৰাখিছোঁ। ইয়াৰ পৰা কিনি ল'ব, ডিছকাউণ্টবিলাক বহুত কমে দিয়া আছে। চ' চাওক এইবিলাক ঘৰৰ মানে বিভিন্ন ধৰণৰ বস্তু আছে। এইফালে চাওক কিমান ধুনীয়া ধুনীয়া ফুল ৰাখিছে, নাৰ্গিছ, জবা, এভৰিথিং ফুল ইয়াত আপোনালোকে পাব। চ' আমি ইয়াৰ পৰা সদায় মানে বস্তুবিলাক মানে লওঁ। চাওক কিমান ধুনীয়া ধুনীয়া ফুল সৰু সৰু মানে এইবিলাক মানে ঘৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, মানে ঘৰৰ সন্মুখত ধুনীয়াকৈ ৰাখে। এইফালে চাওক ষ্টীলৰ বাটি, মানে এইটোৰ দাম মানে 90 টকামান। চ' ইয়াত সকলো ধৰণৰ ষ্টীল, কাঁহৰ, সিচাৰ সকলো ধৰণৰ বস্তু পাব। এই থালিটো আপোনালোকে চাওক, এইটো কিৰণমালা থালি বুলি কয়। ত' চাওক ইয়াত মানে কি নাই আমি কি ইয়াত নাপাওঁ সকলো ধৰণৰ বস্তু ইয়াত পাওঁ। আমাৰ খোৱাৰ কাৰণে চাওক এই বিস্কুটবিলাক চাওক, মানে সৰু সৰু ল'ৰা ছোৱালীৰ বাবে বহুত এইবিলাক বস্তু বহুত মজা লাগে। ইয়াত আমি কি নাপাওঁ আমাৰ এনেকুৱা মানে গ্ৰামত এনেকুৱা মানে এটা দোকান হৈছে মানে গৌৰৱৰ কথা। চব বহুত ভাল লাগে, ক'তো যাব নালাগে। এই কাজু বাদামটো চাওক, মানে এইটো ল'ব মন গৈছে কিন্তু বহুত দাম। মিনিমাম আপোনাৰ 350 টকামান ল'ব ইয়াত, মানে কোনো ধৰণৰ ৰেষ্ট দিয়া নাই, মানে মিনিমাম আপোনাৰ 350 টকা ল'বই। চ' মাষ্ট বি। ইয়াত ৰঙো পাব আপোনালোকে। চাওক ঘৰৰ কাৰণে ৰং এভৰিথিং মানে ইয়াত পোৱা যায়। চাওক কিমান ধুনীয়া লাগিছে, মানে বিভিন্ন প্ৰকাৰৰ মানে ইয়াত গ্লাছৰ নিচিনা মানে তাজমহল, ঘৰ ইত্যাদি মানে লাভৰ কাৰণে, গাৰ্লফ্ৰেণ্ডৰ কাৰণে, কিবা বাৰ্থডে চাৰ্থডেৰ কাৰণে আপোনালোকে মানে ইয়াৰ পৰা ল'ব পাৰিব। আৰু বহুত ডিছকাউণ্ট পাওঁ, মানে 100 টকা, 150 টকা, 50 টকা সকলো দামৰ মানে ইয়াত বস্তু আছে। চ' গৰুটো চাওক কিমান ধুনীয়া লাগিছে, মজা লাগিছে। এপল গৰু, এইটোৰ দাম মানে 250 টকা। বহুত ভাল লাগে ইয়াত মানে। চ' গিফ্ট কিনাৰ কাৰণে আহিছোঁ আৰু মোৰ নহয় মোৰ মামাৰ, আৰু সেইটো কিনা কাটা শেষ দিলে মামাই আৰু ইয়াত পেকিং কৰি আছে। আৰু মোৰ মামাৰ এটা ইউটিউব চেনেল আছে নুৰু স্পেচিয়েল, তাত আৰ্নিং এপছৰ বিষয়ে মানে ভিডিঅ' আপলোড কৰা হয়। চ' সেই চেনেলৰ পৰা মামাই আজি ফাৰ্ষ্ট পে'মেণ্ট পাইছে আৰু কাক কিবা প্ৰমিছ কৰিছিল যে ফাৰ্ষ্ট পে'মেণ্ট পালে মানে কিবা দিব বুলি। চ' সেইটো আজি মামাৰ আশা পূৰ্ণ হ'ল। চ' চাওক ইয়াত কিবা লিখি আছে মামাই, ফাৰ্ষ্ট অপেন দিছ লেটাৰ বক্স। চ' এই বক্সটোক মানে যাক দিব বিচাৰিছে সেয়া তাক কৈ দিলে মানে বক্সটো প্ৰথম মানে অ'পন কৰিবা। চ' চাওক কিমান ধুনীয়াকৈ পেক চেক কৰি দিলে, আৰু মানে যাক দিব বহুত মজা পাব। কিমান ধুনীয়াকৈ দিছে ন। ভিতৰত কিবা কিবি আছে খোৱাৰ বাবে, চকলেট, ডায়েৰী মিল্ক এইবিলাক আজি ইত্যাদি দিয়া আছে। চ' চাওক আৰু মোৰো বহুত সপোন আছে যে ইউটিউবৰ পৰা ফাৰ্ষ্ট পে'মেণ্ট পাই মোৰ মাক দেউতাকক কিবা দিম বুলি। চ' বহুত সপোন আছে আৰু মামাই বহুত দিন ধৰি কষ্ট কৰি আছে আৰু আজি কষ্টৰ ফলটো আপোনালোকৰ বাবে। চ' সেইটো মঞ্জুৰ কৰিল মামা।